নমস্কাৰ বন্ধুসকল, আপোনালোক আটাইকে পুনৰবাৰ আদৰণি জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে এক বিশেষ বিষয় যে সংখ্যাতত্ত্ব অনুসৰি আমি আটাই জানি আহিছোঁ যে আমাৰ নামৰ এটা বিশেষ সংখ্যা থাকে। তো আজি আপোনালোকৰ আগত মুকলি কৰিছোঁ সংখ্যাতত্ত্ব অনুসৰি আমাৰ নামৰ সংখ্যাটো কিদৰে উলিয়াব পাৰোঁ। এটা খুবেই গুৰুত্বপূৰ্ণ বিষয়, খুবেই ধ্যান দি শুনিব, খুবেই মন দি শুনিব। কি পদ্ধতি ব্যৱহাৰ কৰি কি ধৰণে উলিয়াব পাৰোঁ, প্ৰতিটো আখৰৰ বিপৰীতে প্ৰতিটো এলফাবেটৰ বিপৰীতে কি সংখ্যা ধাৰ্য কৰা হৈছে আৰু তাৰ পৰা আমি কিদৰে আমাৰ নাম সংখ্যাটো উলিয়াব পাৰোঁ আৰু আমাৰ মুখ্য সংখ্যা কিদৰে উলিয়াব পাৰোঁ, জীৱনপথ সংখ্যা কিদৰে উলিয়াব পাৰোঁ, সেয়া আপোনালোকক আগৰ ভিডিঅ'সমূহত কোৱা হৈছে। আমাৰ নামটো হ'ল আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় আমাৰ জীৱনত। কাৰণ মানুহে কয় যে টোপনিত শুই থাকিলেও যে মৰা মানুহক, মৃত ব্যক্তিক যদিহে নাম দি পেলাই মাতে তেতিয়াহ'লে সেই মৃত ব্যক্তিও জাগি উঠাৰ সম্ভাৱনা থাকে বুলি আমাৰ পৌৰাণিক শাস্ত্ৰসমূহত কোৱা হৈছে। এতিয়া আমি চাওঁ যে আমাৰ নামৰ পৰা কি ভাইব্ৰেশ্যন আহে, কি সংখ্যাৰ ভাইব্ৰেশ্যন নামৰ পৰা আমাৰ অহা হৈছে। গতিকে এইটো অতিকে খুবেই এটা গুৰুত্বপূৰ্ণ বিষয়। আপোনালোকে ভালদৰে শুনিব, মন দি শুনিব, আপোনালোকৰ গোটেই জীৱন এইটো কামত আহিব। প্ৰথমে আমি চাই লওঁ যে আপোনালোকৰ ব্যক্তিগত নামলৈ যোৱাৰ আগতে প্ৰথমে আমি চাই লওঁ যে সংখ্যাসমূহ কিদৰে দিয়া হৈছে যে প্ৰতিটো এলফাবেটৰ বিপৰীতে। আৰু আমি ইংৰাজী এলফাবেটটো লৈছোঁ, আমাৰ অসমীয়া যিসমূহ আখৰ আছে, অসমীয়া আখৰসমূহৰ বিপৰীতেও এইসমূহ সংখ্যা দিয়া হৈছে। কিন্তু যিহেতু সমগ্ৰ বিশ্বজুৰি নিউমাৰলজিৰ যি প্ৰচাৰ আৰু প্ৰসাৰ হৈছে, তাৰ ফলত এটা ইংৰাজী বৰ্ণমালাৰ বিপৰীতে প্ৰতিটো সংখ্যা কিদৰে দিয়া হৈছে। আৰু এই যিটো পদ্ধতি হয় এইটোক চাল্ডিয়ান পদ্ধতি বুলি কোৱা হৈছে। বিশ্ববিখ্যাত সংখ্যাতত্ত্ববিদসকল আছে, নিউমাৰলজিষ্ট আছে, তেওঁলোকে পাইথাগোৰান পদ্ধতিতকৈ চাল্ডিয়ান পদ্ধতিটো আচলতে বেছি প্ৰিফাৰ কৰে। আৰু মই নিজেও আজি আমাৰ 15-20 বছৰীয়া অভিজ্ঞতাৰে দেখিছোঁ যে চাল্ডিয়ান পদ্ধতি যিটো আছে, চাল্ডিয়ান পদ্ধতি মতে যিটো নিউমাৰলজিৰ নাম আৰু অন্যান্য যিসমূহ বিচাৰ আছে সেইটো কৰিলে বেছি শুদ্ধ ফল পোৱা যায়। যি কি নহওক বাৰু, আমি আহিছোঁ যে ইংৰাজী বৰ্ণমালাৰ এৰ পৰা জেডলৈ প্ৰতিটো অক্ষৰৰ বিপৰীতে, প্ৰতিটো বৰ্ণৰ বিপৰীতে কি সংখ্যা ধাৰ্য কৰা হৈছে। আমি প্ৰথমে আহিও এ লৈ, A1, B2, C3, D4, E5, F6, G3, H5, I1, J1, K2, L3, M4, N5, O7, P8, Q1, Q1, R2, S3, T4, U6, V6, W6, X5, Y1 and Z7। এতিয়া ইয়াৰ বাস্তৱিক তাৎপৰ্য কি থাকিব যে আমাৰ নামৰ পৰা আমি সংখ্যাটো আমি কিদৰে উলিয়াব পাৰিম, তাক মই প্ৰেক্টিকেলি আপোনালোকৰ কাৰণে অতি সহজকৈ মই আপোনালোকক দেখাই দিছোঁ। যি কি নহওক বাৰু, আমি এটা নাম এটা ধৰি ল'লোঁ, যি নাম ছাপ'জ আপোনাৰ নাম হ'ল মিণ্টু, MINTU। মিণ্টু কি লিখোঁ, দাস লিখোঁ বুলি আমি ধৰি ল'লোঁ, মিণ্টু দাস। এতিয়া এমৰ পৰা কি আহিব, এমৰ পৰা আপোনাৰ চাই লওক। এমৰ পৰা হ'ল 4, আইৰ পৰা হ'ল 1, এনৰ পৰা আহিব 5, টি পৰা হ'ল 4, ইউৰ পৰা আহিব 6। এই লিষ্টখনত আপোনালোকে চাই লওক। দাসৰ কাৰণে আহিব 4, ডিৰ কাৰণে 4, এৰ কাৰণে 1, এছৰ কাৰণে 3। এইদৰে আপুনি লিখি লওক। এইটো এতিয়া আপুনি যোগ কৰি লওক। 4 একে 5, 5 5 10, 10 4 হ'ল 14, 14 4 হ'ল 20। 20ৰ পৰা আকৌ আমি জানো যে 2 + 0 = 2। গতিকে মূল যিটো নাম তাৰ কাৰণে সংখ্যাটো আহিলে 2, আৰু উপাধি যিটো আছে 4 একে 5, 5 3 8 আহিলে। গতিকে 2 আৰু 8 যদি আমি যোগ কৰি দিওঁ 10 হ'ব। 10 মানে 1 + 0 = 1। গতিকে মিণ্টু দাস এই ব্যক্তিজনৰ, আমি ধৰি লৈছোঁ দেই, এইটো এটা উদাহৰণ হয়। গতিকে মিণ্টু দাস এই বিশেষ ব্যক্তিজনৰ মূল যিটো নাম আছে, মূল নামটো আমি চাব লগা হয় দেই, কাৰণ বিভিন্ন ক্ষেত্ৰত মূল নামেৰে মানুহজনক সাধাৰণতে মাতা হয়। কিন্তু মূল নামটো যিটো আছে, মূল নামৰ সংখ্যা হৈছে একক সংখ্যালৈকে। আমি আগতে পাই আহিছোঁ যে যেতিয়ালৈকে সংখ্যাটো একক সংখ্যালৈকে পৰিৱৰ্তন নহয় তেতিয়ালৈকে এই সংখ্যাটো আমি যোগ কৰি গৈ থাকিব লাগে। আৰু যেতিয়া আমি 1ৰ পৰা 9ৰ ভিতৰত যিকোনো এটা সংখ্যা পাওঁ তাত আমি ৰৈ দিলে হ'ল, আৰু সেইটোৱে ব্যক্তিজনৰ একক সংখ্যা হ'ব। গতিকে মিণ্টু নামৰ পৰা আহিছে 2, দাসৰ পৰা আহিছে 8, 8 আকৌ 10, আৰু গোটেই নামটো যিটো আমি পালোঁ, গোটেই নামটোৰ পৰা আমি পালোঁ, মুখ্য সংখ্যাটো পালোঁ 1 পালোঁ। অৰ্থাৎ 8 2 10 পাইছিলোঁ, 10ৰ পৰা 1 পালোঁ। মই ভাবোঁ আপোনালোকে এইটো নিশ্চয়কৈ বুজি পাইছে। কিবা যদি অসুবিধা থাকে কমেণ্ট বক্সত কমেণ্টছ কৰি জনাব, মই আপোনালোকক মাজত আকৌ অইন এটা ভিডিঅ'ৰ জৰিয়তে নিশ্চয়কৈ এইটো বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম। এমৰ পৰা এম আমাৰ ইয়াতে আহিছে 4, আই আহিছে 1, লিষ্টত দিয়া আছে, আইৰ কাৰণে 1, এনৰ কাৰণে 5, টিৰ কাৰণে 4 দিয়া আছে লিষ্টত, ইউৰ কাৰণে 6, ডিৰ কাৰণে 4, এৰ কাৰণে 1, এছৰ কাৰণে 3।
এই গোটেইটো যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে একক সংখ্যা নোপোৱালৈকে যোগ কৰি থাকক আমি যোগ কৰি 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 এইদৰে 10 পাইছিলো 10 মানে 1 + 0 = 1 গতিকে মিণ্টু দাস এই ব্যক্তিজনৰ গোটেইটো নামটোৰ নাম সংখ্যা হ'ব আমি ইয়াক নাম সংখ্যা বুলি কৈছো নেম নাম্বাৰ হ'ব 1 এতিয়া আমি চাব লাগিব মানুহজনৰ জন্মদিন কিমান হয় জন্মদিনৰ তেওঁৰ পৰা আমি কিদৰে মুখ্য সংখ্যা উলিয়াব পাৰো মুখ্য সংখ্যা কিমান হ'ব আৰু জীৱনপথ সংখ্যা কি হ'ব এই ব্যক্তিজনৰ এই বিশেষ নাম সংখ্যাটো সেই ব্যক্তিজনৰ তেওঁৰ জন্মদিনৰ লগত মুখ্য সংখ্যাৰ লগত জীৱনপথ সংখ্যাৰ লগত ভাইব্ৰেচনৰ মিল আছে নে নাই তেওঁৰ নাম সংখ্যাটো তেওঁৰ মুখ্য সংখ্যা আৰু জীৱনপথ সংখ্যাৰ লগত মিত্ৰ সংখ্যা হয় নে নহয় বা সমভাৱাপন্ন সংখ্যা হয় নে নহয় যদি শত্ৰু সংখ্যা হয় তেতিয়াহ'লে এই নামে কিন্তু সেই বিশেষ ব্যক্তিজনৰ সেই বিশেষ দিনত জন্ম পোৱা ব্যক্তিজনৰ কাৰণে কিন্তু বেয়াও কঢ়িয়াই লৈ আহিব পাৰে আকৌ যদি সেই নাম সংখ্যাটো যদি মিত্ৰ সংখ্যা হয় আৰু ব্যক্তিজনৰ মুখ্য সংখ্যা আৰু জীৱনপথ সংখ্যাৰ লগত তাৰ মিল থাকে যদি কম্পনত যদি মিল থাকে পজিটিভ ভাইব্ৰেচন যদি থাকে তেতিয়াহ'লে সেই ব্যক্তিজনক আকৌ উন্নতি শিখৰলৈ আগুৱাই লৈ যাব পাৰে তাৰোপৰি নাম সংখ্যাৰ আৰু বিশেষ তাৎপৰ্য আছে যে এক নম্বৰৰ পৰা এক নম্বৰটো পজিটিভ হয় না নহয় এইটো আমি চাব লাগিব আৰু পিছলৈ পৰৱৰ্তী পৰ্যায়ত আপোনালোকলৈ লৈ আহিম এডভান্স পৰ্যায়ত এয়া আমি বেসিক পৰ্যায়ত কৈ আছো এডভান্স পৰ্যায়ত নামৰ যি বিশেষ কম্বিনেশন থাকে এই সংখ্যাসমূহৰ যিটো কম্বিনেশন থাকে এই কম্বিনেশনসমূহ পাৱাৰফুল হয় না নহয় মূল নাম যিটো পালো আমি যি নামেৰে মাতো উপাধিটো বাদ দি পেলাই এই সংখ্যাটো পাৱাৰফুল হয় না নহয় উপাধিটো যিটো আছে উপাধিটো যোগ কৰাৰ লগে লগে এই মূল নামক ই এনহান্স কৰিছে না নাই পজিটিভ এনাৰ্জি দিছে না নাই উপাধিটো যোগ কৰাৰ লগে লগে ইয়াত আকৌ মূল সংখ্যাটোত যিটো পজিটিভ পাৱাৰ আছিল তাকো আকৌ নেগেটিভ কৰি দিলে নেকি এই গোটেইবিলাক কথা বিচাৰ কৰিব লগা হয় ভিতৰৰ যি ইন্টাৰনেল কম্বিনেশন আছে এই সংখ্যাবিলাকৰ যিটো যেনেকৈ আমাৰ 4 পিছত 1 আহিছে 1 পিছত 5 আহিছে কোনোবা এটা সংখ্যা তাক বেছিকৈ ৰিপিট হৈছে নেকি আৰু সংখ্যাবিলাকৰ কম্বিনেশন কি আছে যেনেকৈ 1 4 কম্বিনেশন আহিছে 1 5 কম্বিনেশন আহিছে 1 4 ইয়াতে কম্বিনেশন আহিছে 1 3 এটা কম্বিনেশন আহিছে গতিকে এই কম্বিনেশন বিলাকৰ কিন্তু বিশেষ বিশেষ তাৎপৰ্য আছে হেয়া আমি পৰৱৰ্তী সময়ত যদি এডভান্স পৰ্যায়ত আপোনালোকক জ্যোতিক সংখ্যাতত্ত্ব যিটো শিক্ষণ আছে জ্যোতিক আৰু সংখ্যাতত্ত্ব শিক্ষণ আপোনালোকে পৰৱৰ্তী সময়ত চাই থাকিব আমাৰ ভিডিঅ'সমূহ আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভাল পালে আপোনালোকে লাইক কৰিব আৰু যদি ভাবে যে অন্য দহজনে এইসমূহ বিষয় জনাটো উচিত তেতিয়াহ'লে আপোনালোকে এইসমূহ শেয়াৰ কৰিব আমি পৰৱৰ্তী সময়ত আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ এডভান্স যিসমূহ ভিডিঅ' আছে এইসমূহ লৈ আহিম এয়া যি কি নহওক বাৰু এয়া আছিলে যে সংখ্যাৰ বেসিক কথাখিনি মূল কথাখিনি গোটেই সংখ্যাত আমি পৰৱৰ্তী পৰ্যায়ত নাম যেতিয়া আমি বিচাৰ কৰিম এইখিনি কথা কিন্তু এইখিনিৰ ওপৰত ভিত্তি কৰি হ'ব এই যিখন চাৰ্ট আছে এৰ কাৰণে 1 বিৰ কাৰণে 2 সিৰ কাৰণে 3 ডিৰ কাৰণে 4 ই কাৰণে 5 f6 g3 এই ধৰণে জেডলৈকে আপ টু 7ত শেষ হৈছে যে এইখিনি চাৰ্ট কিন্তু মনত ৰাখিব আপোনালোকে কৰবাত টুকি ৰাখিব পাৰে নহলে ইয়াৰ স্ক্ৰিনশ্বট লৈ পেলাই ৰাখিব আৰু আমাৰ ভিডিঅ'সমূহ চাই থাকিব আপোনালোকৰ সংখ্যাতত্ত্বৰ যি খুদনি আছে আপোনালোকৰ বহুত কথা জানিবলৈ সক্ষম হ'ব আৰু নিজেই নিজৰ জীৱনত প্ৰয়োগ কৰি পেলাই নিজৰ ভাগ্য নিজেই চেঞ্জ কৰিবলৈ নিজেই পৰিৱৰ্তন কৰিবলৈ আপুনি সমৰ্থ হ'ব আৰু আপুনি নিজকে নিজৰ নেগেটিভিটিখিনি ক্ৰম নাইকিয়া কৰি পজিটিভিটিখিনি ক্ৰম উচ্চ পৰ্যায়লৈ লৈ গৈ আপুনি উচ্চতাৰ শিখৰত আপুনি সফলতাৰ শিখৰত আপুনি সুখ সমৃদ্ধি আৰু সফলতাৰ শিখৰত উপনীত হ'ব পাৰিব আপোনালোকৰ সময়বোৰ শুভ হওক তাৰে কামনা আজিলৈ সামৰিছো ধন্যবাদ নমস্কাৰ